अभी अखिल गगৈ ज्यादा गौरव गगৈ को गाली दे रहा है। 10 दिन से तो मेरा नाम नहीं ले रहा है। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে কি যোৱা 10 দিনৰ পৰা অখিল গগৈ মাত্ৰ কংগ্ৰেছৰ সভাপতিকে গালি পাৰি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পাৰা নাই। কংগ্ৰেছে মানে আমাক চাগে আঞ্চলিক দল এটা তেওঁলোকে ধ্বংস কৰিম বুলিয়ে চাগে প্ল্যানটো কৰিছিলে। আপোনাৰ 2021 চনত আমি উঠি আহিম বুলি ভাবি আমাক 8টা সিট দিয়াৰ পাছতো কংগ্ৰেছে আমাক বিট্ৰে কৰিলে, বিশ্বাসঘাতকতা কৰিলে। তাৰ পাছত উপনিৰ্বাচন গোটেইকেইটাতে বিশ্বাসঘাতকতা কৰিলে। এমপি ইলেকশ্যনত আমি সম্পূৰ্ণ ত্যাগ কৰি দিলোঁ। এইবাৰ 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে 2 বছৰ 3 বছৰ তেওঁলোকৰ পিছত ঘূৰি থাকোঁতে আমি কনফাইন্ড হৈ গ'লোঁ কেইটামান সমষ্টিত আৰু লাষ্টত সেই 15টা সমষ্টিটো আমাক ডিষ্টাৰ্ব দিবৰ কাৰণে 45 দিন আমাক ওলমাই ৰাখি লাষ্টত তেওঁলোকে আমাৰ লগত নহ'ব বুলি কৈ দিলে। আৰু মোৰতো সন্দেহ হৈছে যে গৌৰৱ গগৈ আচলতে 2026 কাৰণে ইলেকশ্যন খেলা নাই। আপুনি চাবচোন সব পুতেকবিলাকক দিছে। আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ পুতেক, ৰকিবুল হুছেইনৰ পুতেক, মন্ত্ৰী গৌতম বৰাৰ পুতেক, সব পুতেকবিলাকক কেলে দিছে বাৰু? পুতেকবিলাকক এই কাৰণে দিছে যে 31ৰ নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টিমটো বনাই আছে। এইবাৰ তেওঁ বিজেপিক বোধহয় ৱাক অভাৰ দিব খুজিছে, বিজেপিৰ লগত যুঁজিব খোজা নাই। আমি বিচাৰোঁ যে এই সময়ত আমি সকলোৱে একগোট হোৱা প্ৰয়োজন আছে। অসমৰ বৃহত্তৰ স্বাৰ্থত ৰাইজে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰোধী শক্তিবোৰ একগোট হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব লাগে। কংগ্ৰেছ দল ত্যাগৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ধৰণৰ কোনো দলৰ আমাৰ নিজৰ দলৰ কোনো জ্যেষ্ঠ নেতাৰ পদত্যাগ আমি গ্ৰহণ কৰা নাই। কিন্তু বহুতে কৈছে যে প্ৰদ্যুৎ বৰদলৈয়ে কালি যিখন চিঠি লিখিছে, এখন গৌৰৱ গগৈৰ বিৰুদ্ধে চিঠি এখন লিখিছে, জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে। বহুতে কৈছে যে তাত এতিয়া থাকিব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হৈছে। ভূপেন বৰাও ওলাই গৈছিলে, সেই সময়ত কৈছিলে যে কংগ্ৰেছত এতিয়া খিলঞ্জীয়া মানুহ থাকিব পৰা অৱস্থাত নাই। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। প্ৰদ্যুৎদাই যিখন চিঠি লিখিছে সেইখন চিঠিত ময়ো প্ৰদ্যুৎদাৰ লগত একমত। কাৰণ চাওক, এইটো কংগ্ৰেছ দল, ইয়াতে গব্বৰ সিং হৈ থাকি কোনো লাভ নাই। প্ৰদ্যুৎদাৰ যিখন চিঠি তাতে দেখিছোঁ যে কিছুমান ডকাইতে প্ৰদ্যুৎদাক এটাক কৰিছিলে, তাৰপিছতে সেই ডকাইতৰ লগত লগ লাগি থকা নেতা এজনক তাতে বিধানসভাত টিকট দিছে MLA খেলিবৰ কাৰণে। এইটো কংগ্ৰেছ দলৰ কাৰণে লাজৰ কথা। গতিকে আমি তাৰ বিৰোধ কৰিম। এতিয়া চাম্ভা আৰু কালিয়াক লৈ কোনোবা গব্বৰ সিঙে যদি দল চলাবলৈ আহে আমি তাৰ চূড়ান্ত বিৰোধ কৰিম। প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। ক্ৰিমিনেল কিছুমানক লৈ এই কংগ্ৰেছ দল নচলে। আৰু যদি সেইটো দলত ক্ৰিমিনেল থাকি যদি সেই দল চলে তেন্তে কংগ্ৰেছ দল হৈ নাথাকে। প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। আছিফ নাজাৰৰ বিৰুদ্ধে তেওঁ যথেষ্ট অভিযোগ কৰিছে। আমাৰ দলৰ ভিতৰত যথেষ্ট মঞ্চ আছে য'ত আমি প্ৰত্যেকখিনি কথা আলোচনা কৰিব পাৰোঁ। আৰু গোটেইখিনি আমাৰ দলৰ নেতৃত্ব প্ৰত্যেকজনৰ কথাবোৰ শুনে, প্ৰত্যেকজনৰ কথাবোৰ জানিবলৈ চেষ্টা কৰে, আৰু সেয়া হ'ল আমাৰ দলৰ নীতি নিয়ম। তাৰ বাহিৰে এটা বিশেষ বিষয়ৰ ওপৰত মিডিয়াৰ সন্মুখত কোৱাটো উচিত নহয়। এতিয়া আপুনি গৌৰৱ গগৈক কি পৰামৰ্শ দিছে এই প্ৰদ্যুৎ বৰদলৈ চিঠিখনক বেছ কৰি? মই গৌৰৱ গগৈ এটাই পৰামৰ্শ দিম যে আপুনি গব্বৰ সিং হ'ব নালাগে। আপুনি জননেতা হ'ব গৈ আছে, নেতা হ'বৰ কাৰণে চেষ্টা কৰক। গব্বৰ সিং হৈ কালিয়া আৰু চাম্ভাক লৈ দল নচলাব।